দৰ্শকসকল নমস্কাৰ। মই আজি আপোনালোক ভালে আছেনে? বৰ্তমান চবৰে ভাল চাগে। বৰ্তমান মোৰো ভাল। মই আজি এটা ৰেচিপি লৈ আহিছোঁ, সেইটো হৈছে মাছৰ ডিম। সেইটো মই চাওক, এয়া মই মাছৰ ডিম বজাৰৰ পৰা আনি থৈছোঁ। এয়া মাছৰ ডিম বনাবলৈ আৰম্ভ কৰিছোঁ। তাৰপাছত ইয়াৰ লগত মই এয়া পিঁয়াজ কদুকচ কৰি লৈছোঁ আৰু বিলাহী কদুকচ কৰি লৈছোঁ। এয়া হৈছে মছলা, গৰম মছলা আৰু জলকীয়া পাউডাৰ। এয়া হৈছে পেষ্ট বনাম মচুৰ দাইল আৰু মচুৰ দাইলৰ লগত চাউল আৰু আদা, নহৰু, জলকীয়া একেলগে পেষ্ট বনাই মই এই আঞ্জাটো বনাম। তাৰপাছত এয়া হৈছে ডাঠা শাক, ৰঙা ডাঠা শাকৰ ডাঠাবিলাক কাটি লৈছোঁ। তাৰপিছত লগত এয়া দিছোঁ পটল, এয়া হৈছে আলু, এয়া হৈছে ৰঙালাও। ই এখন চব্জি আঞ্জা বনাম। তাৰপাছত এয়া হৈছে আৰু ইয়াৰ লগত এয়া হৈছে ডাঠা শাকৰ পাত। আপোনালোকে নিশ্চয় চিনি পায় ডাঠা শাকৰ পাত। আৰু এই ডাঠা শাকৰ পাত এখন মই চব্জি বনাম, ফ্ৰাই কৰিম, ভাজি বনাম আৰু তাৰ লগত টমেটো দিম। আপোনালোকে চাব আৰু মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। বইল কৰিব লৈছোঁ। ইয়াত হালধি আৰু নিমখ দিছোঁ। তাৰপিছত এনেকৈ বইল কৰি ল'ম। এনেকৈ বইল কৰি ল'ম। এনেকৈ বইল কৰি ল'ম। এয়া মই বইল কৰি আছোঁ। বইল কৰি থৈছোঁ। তাৰপিছত মই এইখিনি পেষ্ট বনাব লাগিব। পেষ্ট বনাই ইয়াৰ লগত আকৌ বৰা বনাব লাগিব, পকৰি বনাব লাগিব। এয়া মই মাছৰ ডিমখিনি ভাঙি লৈছোঁ। তাৰপিছত ইয়াত মই মিক্স কৰিম মচুৰ দাইলৰ পেষ্ট আৰু চাউলৰ গুড়ি, মচুৰ দাইল, আদা, ৰচুন, জলকীয়া, কেঁচা জলকীয়া আৰু পিঁয়াজ একেলগে মই পেষ্ট বনাই লৈছোঁ। ইয়াৰ লগত মই মিলাই দিম। এতিয়া মিলাই এটা এটাকৈ পকৰা নিচিনা বনাবলৈ আৰম্ভ কৰিম। এয়া চাই থাকক দৰ্শকসকল। এয়া মই পেষ্টটো আগতে ঠিক কৰি লৈছোঁ। এতিয়া মই এইখিনি এটা এটা পকৰীৰ দৰে বনাই ল'ম। এতিয়া মই এইখিনি বনাই অলপ সময় ৰাখি দিম। এয়া মই ডিমখিনি পকৰি বনাই আছোঁ। এটা চাইডে সিজিবলৈ দিম, অলপ সময় পাছত লৰাই দিম। এতিয়া মই পকৰীকেইটা হৈ গৈছে, এটা এটাকৈ নমাই থ'ম। ঠিক আছে, ওটা ফুরিয়ে খবরটা
মোৰ মাছৰ হেৰিখিনি পকৰীখিনি হৈ গৈছে, মাছৰ ডিমৰ পকৰীখিনি হৈ গৈছে। এতিয়া মই এই ডিমখিনি আকৌ ইয়াত বনাবলৈ ল'ম। এতিয়া মই ইয়াত অজইন দিলোঁ, জলকীয়া দিছোঁ, তাৰপিছত পিঁয়াজখিনি দি দিছোঁ, তাৰপিছত এয়া হালধি দিলোঁ, হালধি আৰু গৰম মছলা দি দিছোঁ। মই নিমখ সোৱাদ অনুযায়ী নিমখ দিছোঁ। দি দিলোঁ। বিলাহীখিনি সিজিবলৈ দিওঁ কেঁচা হোৱা। তাৰপাছত অলপ মিৰ্চি পাউডাৰ, জলকীয়া পাউডাৰ দি দিছোঁ। এতিয়া এইখিনি সিজিবলৈ দিছোঁ ভালকৈ। তাৰপাছত মই এই ডিমখিনি বইল কৰা এই ৰসখিনি পানীখিনি ইয়াতে দি দিছোঁ। অলপ ডাঠ হৈছে, অলপ পানী অকণমান দি দিওঁ। এতিয়া মই এইখিনি অলপ সিজিবলৈ দিম, অলপ সিজিবলৈ দি ঢাকি দিম। এতিয়া মই ঢাকি থৈছোঁ। মোৰ এই আঞ্জাখিনি হৈ গৈছে। এতিয়া মই ডিমখিনি আৰু পকৰীখিনি ইয়াত দি দিওঁ, ঢালি দিওঁ। মোৰ আঞ্জাবিলাক হৈ গৈছে। এতিয়া মই অলপ পিছত 1-2 মিনিটৰ পাছতে নমাই দিম। এতিয়া মোৰ আঞ্জাখিনি হৈ গৈছে, মই এতিয়া নমাই ৰাখি দিম। এয়া মোৰ মাছৰ ডিমৰ বৰা আঞ্জা, পকৰী আঞ্জা হৈ গৈছে। কিমান ধুনীয়া লাগিছে আপোনালোকে চাওক দৰ্শকসকল। আপোনালোকে এনেকৈ বনাব, খাব আৰু মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু লাইকো কৰিব। ধন্যবাদ। এয়া মই চব্জি বনাব লৈছোঁ, ডাঠা মাছৰ। এয়া হৈছে ডাঠাবিলাক, শাকৰ ডাঠাবিলাক। এইবিলাক ডাঠা হয়। এইবিলাক মই চব্জি বনাম। লগতে ৰঙালাও দিছোঁ, আলু দিছোঁ আৰু বিলাহী দিছোঁ আৰু পটল দিছোঁ। এয়া চব ভিতৰতে এখন চব্জি বনাম।
লৰাই আছোঁ এতিয়া মই ভাজিখন ভাপতে শিকিবলৈ দিম ইয়াত পানী ব্যৱহাৰ নকৰোঁ এতিয়া মই এখন উত্তৰ একদম উত্তৰ কালাৰটো এয়া মই এই ভাজিখিনি হৈ গৈছে ডাফাখিনি মৰিচা শাকৰ এই ডাফাবিলাক সিজি গৈছে আৰু আলু সিজি গৈছে ভাপতে আৰু পটলো সিজি গৈছে ভাপতে এতিয়া মই এই ভাজিখিনি নমাই দিম তাতে মই এই মৰিচা শাকৰ এই শাকৰ পাতখিনি বনাম এতিয়া চাই থাকক দৰ্শক ইয়াত চিম্পুলকৈ বনাওঁ মই একো মছলা নিদিওঁ পাত শাক যিহেতুকে তেলো অকণমান দিওঁ জলকীয়া দিছোঁ তাতে এটা টমেটো কাটি দিছোঁ তাতে মই শাকখিনি দি দিছোঁ মৰিচা শাকখিনি ৰঙা মৰিচা সেইকাৰণে পাতবোৰ ৰঙা ৰঙা দেখাইছে আপোনাক যে চিনি পাই চাগে মৰিচা শাক দুবিধ আছে এবিধ ৰঙা আৰু এবিধ বগা মই ৰঙাবিধে আনিছোঁ আজি ইয়াত মই এতিয়া নিমখ আৰু হালধি দিবলৈ আছে এইখিনি ভাজি লওঁ এয়া ভাজি আছোঁ ইয়াত মই নিমখ আৰু হালধি দি যিহেতুকে পাতৰ চব্জি বেছিকৈ বনালে অলপ হৈ যায় সেইকাৰণে নিমখো তাৰ সোৱাদ অনুসৰি অলপহে দিব লাগিব তাৰপিছত দিম হালধি অকণমান দিছোঁ অকণমান মৰিচা পাউডাৰ অকণমান দিছোঁ এইখিনিওতো ভাপতে সিজিব ইয়াত পানী দিয়াৰ দৰকাৰ নাই ঢাকি থ'লে সিজি থাকিব এতিয়া এইখিনি মই ঢাকি থ'ম এই শাকৰ চব্জিখিনি হৈ গৈছে সিজি গৈছে এইটো মই ভাপতে সিজালোঁ এতিয়া সিজি গৈছে ধুনীয়াকৈ এতিয়া মই নমাই থৈ দিম টেবুলত যাওঁ দৰ্শকসকল এয়া মোৰ ৰন্ধা বঢ়া চব হৈ গৈছে এতিয়া আমি খাবলৈ বহিছোঁ দৰ্শকসকল চাওক মোৰ ৰন্ধা আজি এয়া আমি খাম এতিয়া আপোনালোকে চাওক মোৰ কেনে ৰন্ধা হৈছে আপোনালোকে চাওক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক ধন্যবাদ দৰ্শকসকল এয়া মোৰ ৰন্ধা বঢ়া হৈ গৈছে আমি খাবলৈ বহিছোঁ আপোনালোকে চাওক মোৰ ৰন্ধা বঢ়া আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু লাইক কৰক বঢ়িয়া হৈছে